নাগালেণ্ড, য'ত প্ৰতিটো পাহাৰৰে এটা নিজা কাহিনী আছে। আৰু ইয়াৰ পৰম্পৰা কেৱল উৎসৱতেই সীমাবদ্ধ নহয়, ই জীৱনত প্ৰতিটো খোজতেই বিৰাজমান, যাক কোৱা হয় নাগালেণ্ড। আৰু তেওঁলোকৰ বাবে বন্দুক কোনো এটা অস্ত্ৰ নহয়, বন্দুক হৈছে তেওঁলোকৰ সুৰক্ষা আৰু চিকাৰৰ এটা সংস্কৃতি। আগৰ দিনত প্ৰতিঘৰ মানুহৰ ঘৰতে এটাকৈ বন্দুক থকাটো বহুত সাহসৰ কথা, কাৰণ বন্দুক হৈছে এটা সাহসৰ বস্তু। নাগালেণ্ডৰ এতিয়াও বহুত ঠাইত যেনেকে মন, তাৰপিছত আপোনাৰ টুৱেনচেং, তেনেকুৱা জেগাত এতিয়াও থলুৱা পদ্ধতিৰে বন্দুক নিৰ্মাণ কৰা হয়, যেনেকে কাঠ আৰু লোহাৰৰ দ্বাৰা এটা বন্দুক নিৰ্মাণ কৰা হয়। আৰু তাত কোনো ডাঙৰ কাৰখানা নাই, যেনেকে আমাৰ ঘৰৰ কিছুমানে আপোনাৰ পাচি, ডলা, খৰাহী যেনেকৈ বনায়, তেওঁলোকত আৰু এটা সেয়া হাতৰ কলা আৰু পুৰণি কৌশলেৰে তেওঁলোকে লোহা, কাঠ সেয়া ইত্যাদি কৰি এটা বন্দুক নিৰ্মাণ কৰা হয়। আৰু তেওঁলোকে ব্যৱহাৰ কৰা এই বিশেষ বন্দুকবোৰ এতিয়া সময় সলনি হ'ল, কাৰণ এতিয়া আমাৰ অসম চৰকাৰে চিকাৰৰ প্ৰতি অকণমান বিৰোধিতা কৰিছে। অৱশ্যে কৰিবও লাগে, ভাল কথা। এতিয়া তেওঁলোকেও জীৱ জন্তুবিলাক সংৰক্ষণ কৰিব শিকিছে, কাৰণ আমাৰ অসম চৰকাৰে যিহেতু আমাৰ যেনেকে হৰিণা হৈ গ'ল, কোনোবাই কিবা কিবি মানে বনৰীয়া জীৱ জন্তুবিলাক যেনেকে হত্যা কৰে, চিকাৰ কৰে, চ' এতিয়া সেইবিলাক বন্ধ কৰি দিছে। কিন্তু মনে মনে এতিয়াও চলি আছে, সেইটো মই নকওঁ, কিন্তু বন্ধ কৰিছে। তো এইফালৰ পৰা ভাল কৰিছে। তাৰপিছতে তেওঁলোকৰ যেতিয়া নাগালেণ্ডৰ মানুহবিলাকৰ মানে চিকাৰ কৰা পদ্ধতিটো অলপ কমি আহিলে, কাৰণ তেওঁলোকে এতিয়া জীৱ জন্তু মৰম কৰিব শিকিলে, পুহিব শিকিলে, তো তেওঁলোকৰ এতিয়া সেই চিকাৰ কৰা ইণ্টাৰেষ্টটো কমি গ'ল। আৰু কিন্তু আজিও সেই হাতেৰে তৈয়াৰ কৰা বন্দুকবিলাক নাগালেণ্ডৰ বহুত মানুহৰ ঘৰত বন্দুকটো এটা পৰম্পৰা চিন হিচাপে সজাই থোৱা হয়। নাগালেণ্ডৰ এই বন্দুকৰ সংস্কৃতিটো ইতিহাসত এটা চিন হিচাপে ৰৈ আছে, এক শিল্প। আৰু তেওঁলোকৰ হাতৰ কলা কৌশলী, তেওঁলোকে হাতেৰে তৈয়াৰ কৰা বন্দুক, লো, কাঠ, তেওঁলোকৰ এতিয়া এটা ইতিহাসত এটা বহুত ডাঙৰ এটা সাক্ষী, মানে বন্দুকটো এটা বহুত ডাঙৰ সাক্ষী হৈ ৰৈছে। তেওঁলোকক এতিয়া যুঁজাৰু জাতিৰ পৰিচয় দিয়া হয়। ধন্যবাদ। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইমানখিনিতে সামৰণি মাৰিলোঁ।